বাহ 150টো ক'ৰ পৰা আহিলে 150 মণি মুকুতা ঈশ্বৰটি পাছা ঈশ্বৰে দিছে এছাৰি ছাৰে তোক পইচা দিছে মই দিছো ক'ত পালি ইমান পইচা ঈশ্বৰটি পাছা কোনোবাই ধাৰ মাৰিছে ক'ত পালি ঈশ্বৰে দিছে ঈশ্বৰে নিজে আহি তোক দি থৈ গৈছে চুৰ কৰিবলৈ ললি ডকাইতি কৰিবলৈ ললি মোৰ মান সন্মান চব শেষকে দিলি তই কচু কৈছো যদি পইচা লাগে তই মোক নুখুজিলি কিয় তই চুৰি নিচিনা এটা কামত হাত দিলি কচু কৈছো চবে সন্দেহ কৰিছে তোক বল থানালৈ বল পইচা কচু কৈছে তেতিয়াহ'লে ইমান পইচা ক'ত পালি বিহু কমিটি এখনে দিছে হা এইষা আকৌ কি কলি কোনখন বিহু কমিটি এখন অকলে কৈছো 5,000 কৰিবি নে নকৰ কৰিম নে নকৰিম সেইটো ফিক্স কৰি দিয়ক নকৰিবি আজি মই পুলিচ বুলিহে ভয় খোৱা নাই বেলেগ জেনেৰেল মানুহৰ এদিন কি হ'লহেঁতেন ভয় খাই মৰিলেহেঁতেন হাৰামি যিটো কামোৰ মাৰিছ অৰিজিনেল কুকুৰেও এনেকে কামোৰ নামাৰে চুপ মানুহৰ সতীত্বৰ লগত এনেকৈ নেখেলিবি নেপায় তহঁতৰ এই নতুন জেনেৰেশ্যনটোৱে মানে গোটেইখন শেষ কৰি পেলাবি আজি পৰা একো নকৰিবি এতিয়া যা মোৰ খং নুঠাৰ আগতে যা বুলি কৈছো নহয় যা নেভাৰ কোনো কাৰণতে নহ'ব মই কেতিয়াও মানি ল'ব নোৱাৰো মই কমপ্লেইন দিমেই জুমনিহে কৈছো নহ'ব মই কমপ্লেইন দিম বুলি কৈছো নহয় দিমেই হয় লেডিজ ছাৰৰ তাত নাযাবি ছাৰে ইয়াতে চবকে থাকবা দিছি আজি কি হ'ব কোনো ঠিক নাই হয় নেকি এনেকা কি ভয় খুৱাইছে ই তোমাক একেবাৰে হাৰ্ট ফেইল হ'বলগীয়া ভয় খুৱাইছে জানা এনেকানো কি ভয় খালা তুমি মই ক'বও নোৱাৰো ক'লেও ভয় লাগে তুমি তাক নিজে সুধি লোৱা কি ভয় খুৱাইছা দেখিলা সুমতাৰী কওক ছাৰ জোতাত বোকা কিয় নহয় মানে ছাৰ তেতিয়া খোজ কাঢ়ে এক্সপ্লেইন নালাগে যাওক ইমিডিয়েট চাফা কৰি আহক হ'ব ছাৰ আৰু তৰা ছাৰ টেবুলত যদি কিবা পেম্পাৰ্ছ চেৰেলেক এনেকুৱা জাতীয় কিবা সামগ্ৰী থৈছা ইমিডিয়েট চাফা কৰা হ'ব ছাৰ সুস্মিতা ছাৰ এইকেইদিন আইনাৰ ওচৰত বেছি লিলিমাই কৰি নাথাকিবা আৰু টেবুলত যদি কিবা কছমেটিক্স আছে ইমিডিয়েট চাফা কৰা অ'কে ছাৰ আৰু শংকৰ হয় ছাৰ টুপিটো কিয় তুমি ভুলকৈ পিন্ধিছা নহয় মানে সেই খৰ ধৰতে হয় আৰু হালি জালি কথা কোৱাটো এইকেইদিন অলপ কমাবা ছাৰ যাওঁ নেকি কলৈ মানে সেই ফিটিংকে কথা পতাৰ প্ৰেক্টিচ এটা কৰোঁগে যোৱা হয় ইজনৰ কথা কোৱা যি ভাল কি লৈ আছা মোৰ ভাগত এনে কি পৰিছে তোৰ পাগলামিবোৰ এইকেইদিন অলপ কমাবি সেইটো মই নিজেও গম পাইছো ছাৰ ছাৰ থানাতে বহিলে কি হ'বলৈ গৈ আছে এই আমি জামি গোটেইটো তই নিজকে চাইছ নাই এনে যা পানী মাৰি ফ্ৰেছ হৈ আগে যা কি বেল্ট মাৰিছা লেডাৰ সেইটো সোধা নাই বেকাকৈ কিয় মাৰিছা বেকাকে বেকা হৈ আছে নি মাউতেটো চিধাকে মাৰো দেখি নাপাওঁ যে পেটটো কাৰণে চিধা হ'ল নেব চাই দেচোন চিধা হ'ল নে কোৱা চিধা হৈছে তুমি কঁকালত বেলডাল মাতে পেটত মাৰিবা তেতিয়া ধুনীয়াকে দেখি থাকিবা বিউটি যোৱা বেলডাল ঠিক কৰি আহাগে যোৱা এতিয়া মই অকলেহে আছো মই কি কৰিব লগা আছে এইটো কৈ দিয়ক আজি যদি তোৰ থানাত থাকিবলৈ মন আছে ভালকৈ গা পা ধুই পাৰফিউম লগাই আহিবি মানে মোক ক'ৰবাত সকামলৈ লৈ যাব চা
সকামলৈ যদি লৈ যা কৈ দিয়া মই ধুতিখন পিন্ধি আহিব পাৰিছো অ চা সঁচাই কওকচোন কিয় মোক যে আপুনি গা ধুই আহিবলৈ দিছে কিবা সকাম খাবলৈ নিব চা নহয় থানালৈ মানুহ আহিব এনেকুৱা কোন মানুহ আহিব চা মই গা ধুইহে লগ পাব পাৰিছো লতা গাভৰু লতা গাভৰু লতা গাভৰু নে লতা মেকুৰী চা মানে আখি যাই কৈছে লতা মেকুৰী নামৰ বাঘ এজনী চব পিটপিটাই ঘূৰি ফুৰিছে সেইগৰাকীও এগৰাকী বাঘিনীয়ে এইজনী সেইজনী ঐ কি আচৰিত পুৱা বাঘিনী চা মানে যে এই যে মানুহ খাই সেয়া বাঘিনী চা অ মাই ডগ মেম ঠেক আচলতে জেগাখিনি বাহিৰত দেখা গৰাকী কোনো ডিএছপি মেডাম চেছ মোৰ এই খজতীয়ে মোক শেষ কৰিলে এইজন এইবোৰ কলৈ গ'ল কলৈ গ'ল এই মাত্ৰ গেঞ্জি পিন্ধা মানুহটো কলৈ গ'ল মেডাম কলৈ গ'ল আছো মেম গেঞ্জি পিন্ধি ডিউটি কৰে নকৰে বেয়া দিন থাকিলে ফচি যায় নাম কি কৃষ্ণ কমল খাটনীয়া হাবিলদাৰ হয় মই এনে গম পাইছোঁ আপুনি ডিএছপি মেম হেই ক'ত ডিএছপি আছে ঐ তই মোক দেখিলে বাৰে বাৰে বাঘৰ গুজৰণি মাৰ যে অ আপুনিতো বাঘিনীয়ে আছে কি আপোনাৰ নামটো লতা মেকুৰী আছে লতা মেকুৰী নহয় লতা গাভৰু আচৰিত কি নামটো এই কি কৰি আছে তেওঁলে অকণমান ৰৈ আছো কোন তেওঁ লতা মেকুৰী বাইদেউলে কুৰি নহয় অ লতা গাভৰু বাইদেউ তেওঁলে অকণমান ৰৈ আছো কিয় মই বোলে এইখিনি পৰা আদৰি নিম এনে আদৰি নিয়া এইটো কি পেণ্ট পিন্ধিছা চাফা পেণ্ট পিন্ধিছো আপুনিচোন কৈছে মই চাফা পেণ্ট পিন্ধিব দিছিলো উল্টা পেণ্ট পিন্ধিব দিছো নেকি এই পেণ্টটো ওপৰতো যে লেতেৰা হৈ আছে লুটিয়াই লৈ পিন্ধিছে এতিয়া পেণ্ট চাফা পাগলটো এইটো যিমানেই যি নহওক মানুহৰ জীৱন পেণ্টটো উল্টা আছা বুজাচোন চুপ 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 এসব এসব মই কৈছো চুপ কিয় পেৰ পেৰ কৰি আছ মোৰ কেছ মোৰ সৌ হাতি ভাঙিছে মই মাতিব লাগিছে চৰ লগাই কেনেকে কেছ হ'ল হে অকমান নেদেখাকে লাগি গ'ল সেইটোনো কেছ হ'ব পাৰে নে নেদেখাকৈ নহয় ইচ্ছা কৰি লগাইছ তই তহঁত ড্ৰাইভাৰবোৰ তেনেকুৱাই অ ই গাড়ী খুন্দিলে মানে হয় ঐ বলচোন মোৰ লগত এ বাইদেউ শুনকচোন কথাটো বল একো শুনিবলৈ নাই আজি তহঁতৰ কাৰণে মানুহৰ জীৱনত সৌ হাতি ভাঙিছে হেই কি বকি আছ ইডাল তাই খঙত জিতি ওলাইছে অ হে ৰ'ব হে ৰ'ব আৰে কোনেও ড্ৰাইভাৰ গাড়ীৰে মোহনক খুন্দিয়াবলৈ ধৰিছিল এ নহয় কি চাগে গাড়ীৰ আগত পৰি গৈছে নহয় ছাৰ খুন্দিয়াবলৈকে ধৰিছিল এ ছাৰ মোৰ গাড়ীয়ে নাই মই কেনেকে খুন্দিয়াম তুমি ড্ৰাইভাৰ নহয় জানো তেতিয়াহ'লে তোমাৰ গাড়ী কিয় নাথাকিব আপুনি কিবা শ্বুটিঙত আহিছে নেকি বাৰু কি মানে জীৱনত মই বহুতো মহিলা পুলিচ দেখিছো কিন্তু আপোনাৰ নিচিনা ধুনীয়া মহিলা পুলিচ দেখা নাই
হয়নে ছাৰ বাইদেউৰ মুখখন মৰম লগা ন এই যে কিমান ধুনীয়াকৈ হাঁহি গ'ল চুপ পিঠিখন বহল হয়নে আশীৰ্বাদ দিয়ক ছাৰ শিকিছ হেৰা দে পিতাই লৈহে মনত পৰি গৈছে অ'। কিয় ছাৰ আগতে গৰমৰ দিনত এনেকৈ পিতাই পিঠিখন পাতি দিয়ে মাকন পেহী সৌমিনা পেহী মম বা মইনা পেহী সিহঁতে পিঠিখন খজুৱাই দিয়ে আৰু মই কোনজনী পেহিনো তই কমলা পেহী অ' ছাৰ আজি কিয় ইমান খোজাইছিনো আপোনাৰ নেজানো আৰু কি কাৰণে ইমান এই পজিশ্যনটো কি যিটো পজিশ্যনত আছ মোৰ গাৰ্ড লৈ এনেকৈ গাৰ্ড লৈ এটা পজিশ্যন ল'বি প্ৰথমে লাহেকে আৰ্মছটো লৈ ছেকেণ্ড গাৰ্ডটো লৈ ল'বি চাবি নাই হে খাটনিয়াৰ এনেকৈ নহয় নহয় আপুনি ঘূৰক ঘূৰক এইফালে ঘূৰক এনেকে ঘূৰক বাছ বাছ ৰৈ থাকিব ভাবি লওক আপুনি এইখিনিতে ৰৈছে দে আৰ্মছ দে শিকি ল'বি এইটো আৰ্মছ এনেকৈ কাক কৰিলে কৰি ঘূৰক শত্ৰুপক্ষক নিক্ষেপ কৰি এনেকৈ এনেকৈ টান মাৰিব শুনক লতা গাভৰু মই মোৰ লগত চালাকি নচলিব চাচোন পইচা 30টা গুলি কেটমনি ক'লা ল'ৰা কেটমন 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 এই মই আকেশ দাও উঠোন এই উঠ না কাম এটা আছে ৰাতি একো কাম নাছে একেজা কি একো কাম নাছে এই উঠ পইচা অহা কাম কামটো কওক পইচা কি কৈছ ফুটাই নক কেলে মানে পইচাটো যে পাম পইচা পাম নে চা কামটো যদি কৰি ছাকচেছ হওঁ তেতিয়াহ'লে 50% তই বাবে 50% মই পাম নিজৰ বুলি আৰু নহ'লে অকল মই পাইছো নেপালে দুইটাই নাপাওঁ আচ্ছা বুজি পালি বুজিছো কিন্তু পইচাটো ক'ৰ পৰা সোমাব তই বাৰে বাৰে পইচাটো কিয় মাথা মাৰি আছ কামটোত মাথা মাৰ পইচাটো কাৰণেতো মই কামটো কৰিম চাবা আমি তাবিজটো উলিয়াই দিব পাৰিলে পইচাটো পাম সেইটো আগতে কওক তাবিজে পইচা একেলগে ওলাই আহিব এতিয়া বুজি পাইছ পুৰা ক্লিয়াৰ ডান মাৰ সেইটো কি এনেকে মাৰি দিয়ে যে মাৰ মানে তোক মানে ডিটেইলছত বুজাব লাগে মই যাম নে নাযামো কেটমনি ক'লা ল'ৰা শুনকচোন কি কৰিলে জীৱনে কামৰ ধান্দাই কওক দে ক আৰু যদি নকৰে মই কৈছো কামৰ ধান্দাই কওক মই কি ক'লে আপুনি ক'ত পিপিটাই ঘূৰি ফুৰিছে আহা বাতিটো ধুবলৈ আহিছিলো মই কামৰ ধান্দাতে আছো আচ্ছা তই বস্তুটো ধুনীয়াকে জেগাত থৈ জেগা বস্তু জেগাত থৈ আহিছো জেগাত থৈ জেগাই জেগাই চলাব লাগিছে জেগাই জেগাই ওলাই যাব আৰু হয় নেকি তেতিয়াহ'লে জেগা বাতিটো জেগাত ভৰাই ল দিয়ক তেতিয়াহ'লে ব'ল বলক ক'ত পিটপিটাই ঘূৰি ফুৰিছ দুইটা কাম এভাগ আছিল নিজৰ বুলি কি কাম কালি যে পুতি থৈ আহিছিলো আজি বোলো উলিয়াই থৈ আহো মানে মানুহ ঘৰ চোতালত গোসাঁই গোসাঁই নহয় নহয় হাজৰিকাহে চাই চেয়া বুলিয়েতো কথা শুনিছে বাতি এভাগ চলাব লাগে চলাই থোৱা নিজৰ বুলি থানালৈ নাহ তাৰ মানে আহিম সোনকালে আহিবি কাম আছে
মই টেপে টেপে কিয় কৰ কিয় বা কয় এ ৰমেন মই তোৰ কথা কৈছো নিজৰ বুলি মোক অ কিয় বা কওঁ